Hi guys, good morning. মোৰ সেকেন্ড চেনেলত আপোনালোকক সবকে স্বাগতম জনাইছো। সো মই এতিয়া যাব লৈছো তিলৈ মাৰ অফিচৰ কেইটামান বস্তু আনিব যাব লাগে। সো সোনকালে গৈ সোনকালে গুচি আহিম। গাঁৱত থাকি মোৰ বছনিখন বহুত কষ্ট পাইছে কাৰণ এটো কাৰণে তো আমাৰ স্কুটি ধুলাই হৈ গ'ল। পেহী ঘৰত ধুই ললো আৰু মাস্ক পিন্ধা নাই কাৰণ ইয়াত মানুহ কোনো নাই। সো পুৰা খালী ধাননি পথাৰ। সো চব ৰোৱা আছে, কোনো মানুহ চানুহ নাই। অলপ আগত গৈ মেলি মাস্ক পিন্ধি এইদিন বৰষুণ দিছে না, পুৰা ধমাধুম মানে জল্দি কৰি ৰোৱা ৰুইছে, নহ'লে পুৰা মাটি শুকান হৈ আছিলে, পানী মাৰিবলগীয়া হৈছে বহুত দূৰলৈকে। চ' দুদিন বৰষুণ দিছে আৰু পথাৰত অহা মানে মজাটোৱে বেলেগ। হাল বাই ৰোৱা ৰুই মজা আৰু এবাৰ পৰা মোক খেতি কৰিলোঁ। আজি বতৰটো পুৰা মজা আছে, মানে ৰ'দো নাই বৰষুণ নাই, একদম নৰ্মেল আৰু ৰ'দটো অলপ দিছে তথাপিতো সেইটো চলিব পাৰি। আৰু আমি এতিয়া পাঁচআলি আহি পালোঁ। পাঁচআলি আহি মেলি এইটো ৰাস্তাতে যাম আমি তিলৈ, মানে শ্বৰ্টকাট মাৰি দিম। এইফালে আমি চিধা যাম চিধা। ৰেছ লগা মানে পেচাব কৰি ল'ম বুলি ভাবিছিলোঁ, কিন্তু সেইজন চুৱং নাই, সেই ইমান লাহে আহি আছে। ছোৱালী না বোৱাৰী? সেই জল্দি আহা, এই পেচাব লাগিছে। মানুহ চানুহ নাই, পূৰা খালী, কোনো নাই অহা, তাৰ কাৰণে পেচাবটো কৰি লওঁ। টেংকি খালী কৰি ল'লোঁ। আপুনি যদি পেচাব কিন্তু ৰখাই নথ'ব, ক'ৰবাত ভাল জেগাতে চাই মেলি কৰি দিব আৰু নহ'লে যদি ৰখাই নথওঁ মনটো মানে ভাল নালাগে, মানে কিবা কিবি লাগি থাকে আৰু পেট বিষাব কিবা বিষাব। এই মজা ব'ল চলো। এতিয়া আহি পালোঁ দেউৰী গাঁও, আৰু এখনে হৈছে দেউৰী গাঁও পথাৰ, আৰু এইখনে হৈছে দেউৰী গাঁও পথাৰ। মানে বহুতে ৰোৱাই নাই, মানে দুদিনমান বৰষুণ দিছে না, পানী চানী একদম নাছিলে, শুকান মুৰি আছে। আৰু এইটো চক নাই, কি ধুনীয়া চিৰি, কিন্তু মানে পিছল বহুত। মানে এই ওপৰলৈ যাম আৰু ইয়াৰ পৰা বহক, আপুনি তলত নাজাৰা দেখি থাকক। আৰু এই মাটি কঁঠালটো চক নাই, ওপৰৰ পৰা যদি মানে লৈ যাওঁ মানুহে ভাবিব কোনে লৈ গ'ল হে। ফটো কিন্তু মজা উঠিব হে, আপুনি বহি শুই ফটো মাৰক, মজা মানে জনাই জানিব না, নাজানাই ভাবিব অ' বাহ ক'ত মাৰিলে সেই ফটো। যাওঁগৈ। চ' মাহঁতৰ অফিচলৈকে যাব লাগে, দেৰিও হ'ল। আৰু এইটো চক মেইন, আমি অফিচৰ গুদামলৈ আহি পালোঁ। মানে চব ভাগ কৰি থৈ দিছে, মানে এটা চেণ্টাৰ। আৰু আমাৰ বস্তু এইটো, আমাৰ চব ৰেডি, আৰু আমি এতিয়া যাওঁগৈ। বস্তু পানীখিনি লৈ আহিলোঁ, আৰু যিহেতু ইয়াত পেকিং কৰি ল'লোঁ বস্তাত, আৰু ইয়াতো ভিতৰতো আছে। আৰু ৰ'দ পূৰা দিছে, ৰ'দ দি যোৱাৰ কাৰণে খাই লওঁ, অলপ জিৰাই লওঁ, তাৰপাছত লাহে ঘৰলৈ গৈ থাকোঁগৈ। মানে মই প্ৰথম গৈছিলোঁ না, বেছি টাইম নালাগিলে, 10 মিনিটমান লাগিলে, চাইন টাইন কৰিলোঁ, গুচি আহিলোঁ। আৰু এখন ফৰেষ্ট, আৰু বহুত ধুনীয়া ফৰেষ্ট, 2-3 কিলোমিটাৰমান আছে, গোটেই ফৰেষ্ট মজা। মানে আমি এইবোৰ বস্তুবোৰ লৈ গৈ আছোঁ না, ৰাস্তাৰ মানুহবোৰে ঘূৰি চাইছে, মানে ভাবিছে চাগে বেপাৰী মানে বিকিব আহিছে বুলি। আমিও চাই দিছোঁ, আৰু যদি মাতে ৰখি দিম আৰু সুধিম কিবা কিবি, অলপ ধেমালি কৰিম। আৰু আজি ভিডিঅ'টো ইমানে আছিলে। যদি ভিডিঅ'টো চাব লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যে ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাব। আৰু যদি নতুন আছে ছাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি যাব। টাটা বাই বাই, আৰু গুটি বম্বাই।